শংকৰদেৱে বুৱাই দিলে নাম নিজৰা ধীৰে ধীৰে বৈ আহে বৈকুণ্ঠৰ পৰা সেই নিজৰা নাম মেলিলে গুৰু মাধৱে নাৱত উঠি নাম ললে বৈষ্ণৱ সকলে নাৱত উঠি নাম ললে বৈষ্ণৱ সকলে। হেল্ল' গাইজ, মই আছোঁ বৰ্তমান আমাৰ এয়া ভোগপুৰ টমটম ষ্টেণ্ডত। কাৰণ আমাৰ টমটম ষ্টেণ্ড এইটোৱে চক, ইয়াত ঢেৰ টমটম আছে দেখিছে। ইয়াৰ ভিতৰত মাত্ৰ 10খন আজি আমাক মাতিছে মানে ভাগৱতত ঘূৰিবলৈ শংকৰ উৎসৱত। আমি 10খন যাম, বহুত ভাল লাগিব। একেটা লাইনত গোটেই টমটম গৈ থাকিব, বহুত ভাল লাগিব। ভাগৱত বুলি ক'লে কিবা এটা ভাল লাগে নহয়নে? গতিকে ভিডিঅ'টো স্কিপ নকৰি সম্পূৰ্ণৰূপে চাই থাকক। যাব গাইজ, আমি এতিয়া ৰেলীত ঘূৰি আছোঁ। এয়া চাওক, একেবাৰে মানে এতিয়া সেৱা কৰে ন, নিয়ম নীতি কথা আছে। সেইকাৰণে গাড়ীবোৰ এতিয়া ৰখাই থৈ দিছে, চব পাৰ্কিঙত আছে। এয়া আমাৰ গোবিন্দা, মানে জুবিন্দা এইবিলাক গাড়ী খালী হৈ আছে পুৰা। আৰু এইফালে আছে আমাৰ এই গোপাল দা আছে। গোপাল দা হৈছে আমাৰ ছেক্ৰেটৰী, টমটম খুন্দা ছেক্ৰেটৰী। আৰু লগতে আছে আমাৰ জ্ঞানী, নামত জ্ঞানী, এজন জ্ঞানী, কামত একোডাল নাই। তাৰপিছত এয়া আমাৰ অচুত দা, তাৰপিছত এয়া আমাৰ যদু মধু গধু। আৰু মানে ইয়াত টমটম ধেৰ আছে, কিন্তু মানুহ নাই, মানুহ চব ট্ৰেক্টৰত উঠি গ'ল। হ'লেও ভাল লাগিছে, ৰেলী বুলি ক'লে ভাল লাগে। এতিয়া ইয়াত দেখিছে তাত চব আৰু আগত দেখিছে নিয়ম নীতি কথা আছে, সেৱা শুশ্ৰূষা কৰি আছে কাৰণে আমাৰ লাহে লাহে আমি গৈ আকৌ ৰখি দিব লাগিব। আৰু আপোনালোকক ক'বলৈ পাই বহুত সুখী হৈছোঁ। আমাৰ লগত আমি মানে এতিয়া উৎসৱত আহিছোঁ, আমাৰ লগত মানে আছে জুবিন দা। থাকিও বহুত ভাল লাগিছে। আপোনালোকৰ অতিকৈ জনপ্ৰিয় সেইজন জুবিন দা নহয়, এইজন হৈছে আমাৰ টমটমৰ জুবিন দা। এইজন জুবিন দা। আৰু ভিডিঅ'টো পুৰা ধামাকা হ'ব গৈ আছে। মোক গাড়ী তাতে থলোঁ, মানুহ উঠি আছে তাত। তাত মই তাত যাওঁ, নহ'লে দিগদাৰ লাগিব ন। বাই বাই দেই। কেলে ৰখি আছে মই বুজি পোৱা নাই কথাটো। হেল্ল' গাইজ, এতিয়া আমি অভাৱে যদি সোমাই আহিলোঁ, এয়া চাওক। আৰু এতিয়া আমি আকৌ নাম ষ্টাৰ্ট কৰিম। হয় বালি শংকৰদেৱে বুৱাই দিলে নাম নিজৰা
ধীৰে ধীৰে বৈ আহে বৈকুণ্ঠৰ পৰা সেই নিজৰ নাম মেলিলে গুৰু মাধৱে নাৱত উঠি নাম ললে বৈষ্ণৱ সকলে নাৱত উঠি নাম ললে বৈষ্ণৱ সকলে। হেল্ল' গাইজ, অলপ গাই দিছোঁ আৰু সংগীত উৎসৱ বুলি, আৰু বহুতে গাই আছে। এয়া চাওক, বহুত মানুহ আহিছে আমাৰ লগত। আৰু ভিডিঅ'টো স্কিপ নকৰি সম্পূৰ্ণৰূপে চাই থাকিব, ভিডিঅ'টোৰ পৰা ধামাকা হ'ব গৈ আছে। হেল্ল' গাইজ, এতিয়া মানে গাড়ীবোৰ ৰখাই দিছে, কাৰণ ইয়াত মানে নিয়ম নীতি কথা আছে ন, মানুহবিলাকে বাটত ধৰি ভাগৱতত সেৱা কৰে ন, গতিকে ভিডিঅ'টো স্কিপ নকৰি চাই থাকক। হেল্ল' গাইজ, ফাইনেলি আহি আমি এইখন জেগাত ৰখিছোঁ। এতিয়া বহুত ভাগৰ লাগিছে মানে, আৰু মানে নামঘৰলৈ গৈছে, তাত নামঘৰ তাত ভাগৱত সেৱা কৰি আহিব, আৰু সেৱা কৰি অহাৰ পাছত আমি যাম। এয়া চাওক, ৰখিছোঁ এতিয়া অলপ টাইম। হয় আমাৰ সোণটো, মুখখন দেখাই দে আকৌ, এইটো আমাৰ সোণটো। সি অকণমান মিছ আণ্ডাৰষ্টেণ্ডিং কৰি দিলে মানে, এইফালে ঘপকৈ সোমাই দিলে পেচাব কৰিবলৈ, আমিও সোমাই দিলোঁ ঘপকৈ। তাৰ মানে অকণমান হেৰি হ'ল, খেলি মেলি হৈ গ'ল মানে, তাৰপিছত আকৌ এইটো ৰাস্তা আহিবলগীয়া হৈছে। একো নাই, হয়েই, মানুহ মাত্ৰেই ভুল হয়। চ' ভিডিঅ'টো শেষলৈকে চাই থাকক, পূৰা ধামাকা হ'ব গৈ আছে, আৰু অকণমান আছে ৰেলি, তাৰপাছত আমাৰ ভিডিঅ'টো শেষ হ'ব, গতিকে ভিডিঅ'টো স্কিপ নকৰি সম্পূৰ্ণৰূপে চাই থাকক। হেল্ল' গাইজ, এয়া চাওক, আমাৰ লগত মানে ভাগৱতত ৰেলি ঘূৰিবলৈ মানে আমাৰ টমটম 10খন বিচাৰিছিলে ষ্টেণ্ডৰ পৰা, আমি 10খন আহিলোঁ, আৰু লগতে গাড়ীও আছে এগাল। যিহেতু মই টমটমো চলাই আছোঁ, ভিডিঅ' বনাই আছোঁ, গতিকে ভিডিঅ' ইমানেই আছিলে। যদিহে ভাল পালে প্লিজ লাইক কৰক, কমেণ্ট কৰক, আৰু চেনেলটো ছাবস্ক্ৰাইব কৰক। আজিলৈ বাই।